হাই গাইছ আপোনালোকক আগতে জানিছোঁ মোৰ এবাৰ আপোনালোকৰ কেনে জানিব আৰু গাইছ আজি চাওকচোন গাইছ মাছ গাইছ চাওকচোন এটা মানে আজি মাছ এটা ৰেচিপি কৰিম নতুন চাই যে চাওকচোন মাছ আৰু গাইছ মই এটা মাছৰ কৰি নিছোঁ গাইছ নকৰব এই গাইছ এইটো মাছ নিছিলে গাইছ এইটো গাইছ বেয়া আসতি নহয় দেই গাইছ মই চৰকাৰী নিছোঁ তাকো গাইছ এইকেইটা চৰকাৰী নিছোঁ এই চাওকচোন এইকেইটা চৰকাৰী নিছোঁ গাইছ কি জানেনে তাৰমানে বহুত মানুহ হৈছিল বহুত মানুহ কোনোবা বেলেগ দিন চাইছিল মাৰি চাইছিল মাৰে মানে উঠাই লৈছোঁ গোটেইকেইটা আৰু গাইছ এই চাওকচোন এই মায়ে সৰু মাছ আনিছে মই আকৌ এইকেইটা চুৰ কৰি নিছোঁ আৰু গাইছ এইকেইটা কি সৰু মাছ চাওকচোন এইকেইটা চন্দা এই চাওক এই যে কি ডাঙৰ মা গাইছ চাওকচোন কি ডাঙৰ এইটো কি ডাঙৰ গাইছ আৰু গাইছ এই চাওকচোন মাই বটি আছে ইয়া বটি নহয় বাছি বাছি ৰাখিছে গাইছ খেলমে চাওক আৰু গাইছ ভিডিঅ'টো আপোনালোকে কণ্টিনিউ কৰিব আৰু গাইছ এইটো দাদা এইটো দেখাই দি একবাৰ এই আহি লাজ কৰে দি হাই দি আৰু গাইছ এখন দাদাৰ বাহান্তি আৰু এখন মোৰ গাইছ এখন মোৰ আৰু এখন দাদাৰ গাইছ আৰু চাওকচোন আৰু গাইছ মায়ে বোলে বেয়া লাগিছিল মাছ ভাজি চাকোঁতে সেইকাৰণে লগতে কেটলি আনিছে চাওকচোন গাইছ আৰু ইমান মাছ বেচা হৈয়ে ল'ব আৰু এই অলপমান আছে চাওকচোন হয় আকৌ এইবাৰ বেলেগ গৰৈ গাইছ মামা নিছিলে মাছটোৱে এইটো কৰা এইটো এইকেইটা মাছত কেই টকা লৈছিল এইটা মাছত না পঢ়োৱা গাড়ীকেইটা মাছত বোলে 50 টকা লৈছে এইটো পিছলি গৈছে চাওকচোন হাই মজা লাগিব গাইছ শেষলৈকে থাকিব এতিয়ালৈকে বাইছ হ'ব দিয়ক তাৰমানে আৰু পিছত দেখা আছোঁ বনাওঁতে এতিয়ালৈকে হ'ব গাইছ বাই বাই আৰু গাইছ চাওকচোন গাইছ মেগী গাইছ চাওক গাইছ মই মেগীৰ লগত আলু খাই ভাল পাওঁ সেইকাৰণে আৰু গাইছ আমাৰ এই গেছটো বেয়া হৈছে গাইছ সেইকাৰণে আমি চৌকাটো বনাইছোঁ আৰু চাওক দেখিছে আৰু মেগী চাওকচোন গাই মই চাইকেল লৈ আনিব গৈছিলোঁ মেগী কুৰকুৰে হৈ গৈছে পৰি কিনে ৰাস্তাত একবাৰ চাওকচোন ৰাস্তাত পেলাইছে এই গাইছ মই মাকৈ আনিছিলোঁ আৰু গাইছ পিঁয়াজো দিব পিঁয়াজ দিছে না মা গাইছ পিঁয়াজো দিছে ৰ'ব চাওকচোন এতিয়া গাড়ী ৰ'ব আপোনালোকৰ অকণমানটো মুখত দেখাই দিব দেখছে আরে এখন মেগি আর দিলাম গাইস আর হ'ব দিয়ক আপোনালোকক আমি কিন্তু এনকে বনাও আৰু আমি কিন্তু এনকে বনাও আৰু মেগি গাইস আৰু গাইস এতিয়ালৈকে হ'ব দিয়ক গাইস আপোনালোকে বা কেনেকৈ বনায় গাইস আৰু এতিয়ালৈকে হ'ব দিয়ক দাদা আৰু এতিয়ালৈকে হ'ব দিয়ক গাইস মেগি বনাই আছে গাইস এতিয়ালৈকে হ'ব এতিয়ালৈকে বাই বাই টাটা গুড বাই আৰু গাইছ তাৰ ৰেচিপিটো বুলি কৈছিলোঁ এই চাওকচোন এই দেখা পাইছে গমেই পাইছে পাতত দিয়া মাছ চানা মাছ চাওকচোন গাইছে তাই পিঁয়াজ দিছে ৰহুন দিছে আৰু হালধি দিছে আৰু পানী পঠাই তেল দিছে আৰু কিনে তেল দিছে মাছ দিছে আৰু গাইছ মই মেৰিনেট কৰি লৈছে আৰু গাইছ পাতত গাইছ চাওকচোন ইয়া কি ধুনীয়া আমি গাঁৱলীয়া মানুহ আৰু এইগিলা খাই থাকিম আৰু গাইছ আৰু এইটো আৰু আমাৰ চাওকচোন জজক এই চাওক জজো দেখছে আৰু ইয়াৰ গীতা জ্বলাও দিলাক সেয়া তেনেকৈ আপোনালোকক যদি বনাব নোৱাৰে এনেকুৱা মোৰ ভিডিঅ'টো চাব আপোনালোকে কিন্তু আপোনালোকে বনাবও পাৰিব কাই এক টুকুৰ নোলাই গ'ল মা আৰু এই চাওকচোন কি বনাইছে আমাৰ কিয়া এই কিয়া হা গাইছ পানী লাও নাযায় তাৰমানে এটা কথা কওঁ নেকি আপোনালোকে হা আজি আৰু মাছে আৰু গাইছে চাওকচোন আজি মাছৰে আঞ্জা গাইছ ভাজা চাওকচোন এতিয়ালৈকে হ'ব দিয়ক গাইছ তাৰমানে আকৌ নাখাওঁতে দেখাই দিব লাগিব নেকি আপোনালোকক লাগিব যদি অকণমান কৰি জনাই দিব গাইছ আৰু এনেওতো আপোনালোকক দেখামেই গাইছ আৰু গাইছ এনে এতিয়ালৈকে হ'ব দিয়কচোন গাইছ আৰু পিছত মই আপোনালোকক দেখাই দি আছোঁ গাইছ যে হ'ব এতিয়ালৈকে বাই বাই
আৰু গাইছ এইটান মাৰি মেৰালে গাইছ এইগিলা জুইত দিব আৰু গাইছ আমাৰ মেৰালে গাইছ আপোনালোকতো আপোনাৰ মাৰাতে দেখালোৱে এইটান মাৰি আৰু এইটান গাইছ কি হ'ব কি হ'লে টোপোলা এইটো টোপোলা গাইছ টোপোলা হৈ গ'ল বা কেইটা গোটা গেছি দে পুলি যাব না গাইছ বহুতকেইটা গেছি দিব লাগে এইটো এটা টান কাম নামা এই চাওকচোন যেন জুইত দিব আৰু এই চাওক হ'লে দেখাই আছোঁ আপোনালোকক আৰু হ'লে দেখাই আছোঁ গাইছ তেনেকৈ হ'ব দিয়ক চাওকচোন গাইছ মায়ে জুইত ভৰাই দিলে এতিয়া ৰ'ব গাইছ জুইত ভৰাই দিলে জুইত দি দিলোঁ হৈ থাকিব হৈ থাকিব আৰু তাই জুইত আৰু গাইছ আঙঠা আছে নহয় আঙঠা দি হৈ থাকিব তেতিয়া ইমানতে থাকিব নোৱাৰোঁ মাছটো থোৱা চকুটো বেয়া কৰি দিব গাইছ দেখিছে না সেয়া সেই বাকাবিলাক যোগ কৰি দি আছে বাকাবিলাক এই সেই গাইছ তেওঁলোকে হ'ব দিয়ক গাইছ আৰু গাইছ আপোনালোকে খাওঁতে ৰখাই আছোঁ গাইছ তেওঁলোকে হ'ব আৰু গাইছ এই চাওক গাইছ মাই ওলালে পাতা পাৰাই চাওক গাইছ চাওক হ'ব দে দেখোন ইমান ওচৰত লাগি দেখোন দেখিছে লাগি যাব আৰু মাক চাওকচোন আৰু গাড়ী পাতখন সেইখন এইখন আমি সানি পেলাই খাম আৰু এইখন সানি কিনে খাম আৰু গাড়ী আৰু গাড়ী তেওঁলোকে হ'ব দিয়ক গাড়ী মাইটো খাব গ'ল গাইছ আৰু খাওঁতে আপোনালোকক দেখাইছোঁ এতিয়ালৈকে হ'ব বাবা টাটা আৰু গাইছ ফাইনেল লুক আৰু গাই এই চাওক মই যে কৈছোঁ আপোনালোকক অলপমান দেৰিকৈ পাতত দিয়া মাছ গাইছ মই নাখাওঁ ঘিণ লাগে গাইছ মোৰ আৰু মায়ে এইবিলাক প্ৰিয় বস্তু ভাল লাগে বোলে মায়ে খায় মা খাব মোক কণী চিমত কৰি খাম আৰু চাওকচোন আৰু কেনে কিবা ইমান হেৰি কিবা সেই এনে ইমান বেয়া লগা বস্তু মই ভালেই নাপাওঁ আৰু গাইছ আমাৰ এইখিনিতে ইগন'ৰ কৰিব দিছিল থাকা আমি দুখীয়া মানুহ আৰু আমাৰ এই চাওকচোন এটা পাকঘৰতে এই চাওকচোন কিয় জানেনে আপোনালোকে নিজে ধৰিব পাৰিছে বান্দৰ গাইছ আৰু এই চাওকচোন এই দুটা লাও এটা বান্দৰে খাই হয় নাছিল চিংবা হয় নিছিল গাইছ আৰু এই এটা গেলাই গাইছ সেয়া উপায় নাই আৰু গাইছ বাগান দিছিল যিহেতু হ'বই এইগিলা আৰু এতিয়া চাওকচোন বুগৰি খাউৰি কিনে এটা খাৱা তেওঁলোকে হ'ব দিয়ক গাইছ খাওঁতে ৰাখাই দিছে আপোনালোকে তেওঁলোকে হ'ব তেওঁলোকে বাই বাই তাৰপৰা গুড বাই চিউ তুমুৰ আৰু গাইছ মোৰ হৈ যাব আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব এতিয়ালৈকে বাই বাই এতিয়ালৈকে বাই বাই